নমস্কাৰ জনাইছোঁ মই ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল আজি আপোনালোকৰ আগত আৰু অন্য এটা ভিডিঅ' লৈ আহিছোঁ এয়া ঘৰুৱা খাদ্য আৰু মই ঘৰুৱা খাদ্যবিলাক বনালে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ এয়া কল পচলা সৰু সৰুকৈ কাটি লৈছোঁ ইয়াতে দিছোঁ পদিনা মান ধনিয়া আৰু এইটো চামাহৰ পাত আমি এই চামাহৰ পাতটো ধাৰাটো ভাজি বনাই খাওঁ আৰু ইয়াৰ কোমলীয়া পাতটো আমি চাটনিত দিওঁ চাটনিটো বহুত সোৱাদ লাগে আপোনালোকে খাই চাবচোন ইয়াত আদা নহৰু দিছোঁ আৰু অলপমান মই তিল দিছোঁ আৰু এয়া কেঁচা জলকীয়া এয়া মোৰ চাটনি ৰেডি হৈ গ'ল আৰু আজি বনাম মই মাছেদি এয়া আলুটো ভাজি লৈছোঁ আৰু ইয়াতে দি মই তিলেদি বনাম মাছৰ আঞ্জাটো আৰু কোনে কোনে খাই এনেকুৱাকৈ জনাবচোন আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ যোনে নতুনকৈ চাই আছে আপোনালোকৰ অকণমান মৰম পালে মই আগবাঢ়িছোঁ এয়া আঞ্জাটো তিল আৰু আলু দি এয়া কল পচলা আৰু চাটনি এয়া আম আজি আমি কলপাতত পিছি ল'ৰাই খাই আছে।